নমস্কাৰ আপোনালোকে হয়তো পিছপিনে ৰাস্তাটো দেখি ভাবি আছে ক'ত গৈ আছোঁ আজি আচলতে ভৈৰৱ চূড়াত এটা আশ্ৰম আছে হুটাশন আশ্ৰম এই হুটাশন আশ্ৰমত আজি যজ্ঞ হ'ব মহাযজ্ঞ সংকট মোচন বাবা আহিব গুৱাহাটীৰ পৰা সেই উদ্দেশ্যে আশ্ৰমত গৈ আছোঁ মই ওপৰত যাব লাগে এইটো ৰাস্তাইদি বাইকখন থলোঁ ইয়াত বাইক নাহে গতিকে আমি এতিয়া ওপৰত যাম আপোনালোকক দেখুৱাম আজি আশ্ৰমত কি হৈছে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো হৈছে পাহাৰীয়া নিজৰা আৰু ইয়াৰ ওপৰত বাঁহৰ দলং সৰু সৰু দলং বনাই দিয়া হৈছে এনেকৈ আগবাঢ়ি যাব লাগে মই আগবাঢ়ি আহিছোঁ উঠি উঠি পালোঁ দিয়ক সেই তলৰ পৰা উঠি আহিলোঁ এতিয়া পালোঁ ইমানখিনি পালোঁ আৰু 15-20 মিনিট ওপৰত উঠিব লাগিব তাৰপিছতহে আশ্ৰম পাম আহকচোন আগবাঢ়ো পাহাৰৰ ওপৰ একদম খাতৰা ৰাস্তা এইটো ৰাস্তা দি উঠি আছোঁ এইটো ৰাস্তা এইটো পিছপিনে ৰাস্তাটো পকা পকা ৰাস্তা আপোনালোকক এটা ভিডিঅ' দেখুৱাম হুটাশন আশ্ৰম এই আশ্ৰমখনত আজিৰ পৰা বহু বছৰ আগতে হুটাশন নামৰ সাধু এগৰাকীয়ে আশ্ৰমখনত দায়িত্বত আছিল আৰু সেই হুটাশন সাধুৱে আশ্ৰম চোৱা চিতা কৰিছিল সেইকাৰণে আশ্ৰমৰ নাম হৈছে হুটাশন আশ্ৰম এই আশ্ৰমখন ভৈৰৱ চূড়া পাহাৰত অৱস্থিত ভৈৰৱৰ যেতিয়া মেলা হয় তেতিয়া আমি এই আশ্ৰমেদি পাৰ হৈ যাব লাগে ওপৰত যাওঁতে কিন্তু এইবেলি আশ্ৰমত মহাযজ্ঞ আয়োজন কৰা হৈছে গতিকে যাতে ৰাইজৰ দুখ সংকট মোচন হয় তাৰ উদ্দেশ্যে এইটো ৰাস্তা পিছপিনে এইটো ৰাস্তাইদি লাহে 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 আহিলোঁ খুব সংকীৰ্ণ ৰাস্তা ইপিনে এইপিনে নিজৰা এটা আছে আৰু এইপিনে পাহাৰ এনেকৈ উঠি যাব লাগে এইটো ৰাস্তা এনেকৈ যাব লাগিব পাহাৰৰ মাজত সমান জেগা এয়াই হৈছে আশ্ৰম বহু বছৰ আগত এই আশ্ৰমখন স্থাপন কৰা হৈছিল এই সুন্দৰ ঠাইখিনিত আশ্ৰম মানে পৰিৱেশটো একদম খুবেই ধুনীয়া চাওক একদম আহল বহল ঠাই সমতল ঠাই পাহাৰৰ মাজত চাৰিওপিনে পাহাৰ আপোনালোকে দেখাই পালে মই উঠি আহিলোঁ নামাৰ পৰা আৰু উঠি অহাৰ পিছত এইখিনি ঠাই চাওক একদম সমতল চাৰিওপিনে চাওক একদম সমান আৰু ইয়াৰ আগত এইবিলাক ব্যৱস্থা কৰা হৈছে ইয়াত এটা মন্দিৰ আছে মন্দিৰ মানে ইয়াত এটা ঘৰ আছে তাত পূজাৰী থাকে আৰু বাকী এইবিলাক টেণ্ট হাউচৰ পৰা বনোৱা হৈছে এইটো হৈছে পাহাৰীয়া নিজৰাটো এইটোতে পানী নামি আহে আৰু এইটো ৰাস্তাইদি যাব লাগে উঠি ওপৰত এইটো মোৰ বাওঁ কাষে মূল মন্দিৰটো সেই মন্দিৰটো আৰু এওঁলোক টংলাৰ পৰা আহিছে সাধু সন্যাসী মই আগতে কৈছোঁ এই আশ্ৰমত এইবেলি 118 জন সাধু অহা কথা গতিকে তাৰে কিছু ইতিমধ্যে আহি পাইছে আৰু কিছু আহি পাব বৰ্তমানলৈকে সম্পূৰ্ণ হোৱা নাই আয়োজন এয়া যা যোগাৰ হৈ আছে এইটো এটা অতিথিশালা নিৰ্মাণ কৰি আছে টেম্পৰৰী আৰু এইটো ৰাস্তাইদি একদম ওপৰত যাব পাৰে যিটো ভৈৰৱ চূড়াৰ মূল যিটো মন্দিৰ ওপৰত সাগৰ পৃষ্ঠৰ পৰা যিটো 2000 ফুট উচ্চতাত অৱস্থিত এইটো এটা শিৱলিংগ নদীটোৰ মাজত স্থাপন কৰা হৈছে চাওক কিমান এটা ধুনীয়া পৰিৱেশ যেতিয়া নদীটোৰে পানী বৈ যায় বাৰিষা সময়ত নদী মানে এইটো পাহাৰীয়া নিজৰা নদীৰ আকৃতিত হৈছে বহলটো বহুত পানী একেলগে বৈ যায় কাৰণে যেতিয়া পানী একেলগে বৈ যায় শিৱলিংগটো পানীৰ একদম তলত থাকি যায় মানে শিৱলিংগত পানী আৰু ঢালিব নালাগে নেচাৰেলি এইটো ঢালি থাকে আৰু এইটো হৈছে যজ্ঞ ইয়াতে হ'ব ৰুদ্ৰ এইটো বিষ্ণু যজ্ঞ হ'ব ইয়াতে ৰুদ্ৰ যজ্ঞ ওপৰত হ'ব ইয়াত বিষ্ণু যজ্ঞৰ আয়োজন কৰি থকা হৈছে
আমাৰ সংকট মোচন যিখন গুৱাহাটী সেৱাশ্ৰম আছে সংকট মোচনৰ ইয়াত বাবা দীপক কুমাৰৰ উপস্থিতিখিনি নিজেই কৰি আছে কামবিলাক। আপোনালোকে নিশ্চয় চাই ভাল পাই আছে। এই দৃশ্য এই বিৰল দৃশ্য, এনেকুৱা দৃশ্য আপোনালোকে হয়তো দেখা নাই। আৰু ভৈৰৱৰ এই দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে মই মোৰ চেনেলৰ যোগেদি প্ৰচাৰ কৰি আছোঁ। পাৰিলে চাওক আৰু পাৰিলে এবাৰ ভৈৰৱৰ এই আশ্ৰমখনত আহক। বৈতামাৰী ঢাকনাবাৰীৰ পৰা আহিব লাগে। আৰু এইটো হৈছে স্থায়ী মন্দিৰ। স্থায়ী মন্দিৰটো ঘিৰি লোৱা হৈছে। আৰু এয়া মই তলত গৈ আছোঁ, আপোনালোকক দেখুৱাম শিৱলিংগটো একদম ওচৰৰ পৰা। এইটো চাওক, চাওক কিমান এক ধুনীয়া পৰিৱেশ। এইটো যেন কেদাৰনাথত আপোনালোকে যেন কেদাৰনাথত আছে এনেকুৱা দৃশ্য নাই লগা নাই যে কেদাৰনাথৰ দৃশ্য নিচিনা লাগিছে। কেদাৰনাথ বা অমৰনাথ ঠিক তাৰ নিচিনা দৃশ্য। একদম নদীৰ বুকুত, পাহাৰীয়া নদীৰ বুকুত শিৱলিংগ স্থাপন কৰা হৈছে। বাৰিষা সময়ত শিৱলিংগটোত আপোনাৰ পানী ঢালিব নালাগে। এইটো নদীটোৱেদি যেনেকৈ পানী বৈ আহে আৰু সেই পানীৰ হতত শিৱলিংগটো সদায় পানী পাই থাকে। পাহাৰৰ ওপৰত এক ধুনীয়া পৰিৱেশ বনোৱা হৈছে। শব্দ নিশ্চয় শুনি আছে। নিজৰাৰ কুলু কুলু শব্দ, মন প্ৰাণ ভৰি যায়। আহি যাওক ইয়াত। ইয়াত খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে, মানে প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। 24 ঘণ্টা ইয়াত চলিব প্ৰসাদৰ ব্যৱস্থা। যিমান দিন থাকে সিমান দিন থাকিব পাৰে আপোনালোকে। এই 6 দিনৰ ভিতৰত মানে 17, 18, 19, 20 4 দিনৰ প্ৰগ্ৰাম চলিব। এই 4 দিন আপোনালোকে 24 ঘণ্টা ইয়াত থাকিব পাৰে। খোৱা লোৱা এভৰিথিং ফ্ৰী ইয়াত ব্যৱস্থা কৰা হৈছে। থকা মেলাৰ ব্যৱস্থাখিনি আপোনালোকক দেখুৱাই দিলোঁ। এই যে টপলাবিলাক দেখিছে, কিহৰ টপলা আইডিয়া কৰক। চিনি যেন লাগিছে কিন্তু চিনি নহয়। এইবিলাক পানীৰ টপলা, একদম চিল পেক। ইয়াত 20,000 পেকেট পানী আছে, যিটো ডিপাৰ্টমেণ্টে স্পেচিয়েলি এই উৎসৱটোৰ কাৰণে পঠিয়াইছে। এয়া চাওক, এনেকুৱা আকৃতিত পঠিয়াইছে। ইয়াত আধা লিটাৰ পানী আছে। পানীৰ যাতে অভাৱ নহয়। পানীটো আপোনালোকে দেখি নিজৰা আছে হাত মুখ ধোৱাৰ কাৰণে, কিন্তু খোৱাৰ কাৰণে হয়তো উপযুক্ত নহ'বও পাৰে সেই পানী। সেইকাৰণে একদম ডিষ্টিল ৱাটাৰ। ডিষ্টিল ৱাটাৰটো ডিপাৰ্টমেণ্টে, ৱাটাৰ ছাপ্লাই যিটো ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টে পেকিং কৰি পেকেট বনাই 20,000 পেকেট ইয়াত পঠিয়াইছে, যাতে উৎসৱটো সুকলমে পাৰ হয়। চাওক কিমান আচৰিত পৰিৱেশটো চাওক। লগতে ইয়াত এই যে ঘিৰি দিয়া হৈছে, এই দূৰত এইবিলাক পায়খানাৰ ব্যৱস্থা কৰা হৈছে, লেট্ৰিন বনাই দিয়া হৈছে, যাতে ভক্তসকলে য'তে ত'তে শৌচ পেচাব নকৰে, পৰিৱেশ যাতে বিনষ্ট নকৰে, এইবিলাক ঠাই বান্ধি দিয়া হৈছে। আজি এতিয়া বেলি ডুবি আহিছে, গতিকে আজি ইয়াত যজ্ঞ নহয়। ইয়াৰ কমিটিৰ কৰ্মকৰ্তাসকলৰ পৰা আমি গম পালোঁ আজি যজ্ঞ নহয়, অহাকালি হ'ব। ভৈৰৱৰ একদম মূল যিটো শৃংগ আছে, শৃংগত হ'ব ৰুদ্ৰ যজ্ঞ। আৰু অহা পৰহি এই আশ্ৰমখনতেই হ'ব বিষ্ণু যজ্ঞ। গতিকে পাৰিলে অহাকালি আৰু পৰহি মই আহিবলৈ চেষ্টা কৰিম। ইফালে স্কুলো আছে, বিহুৰ বন্ধ পাৰ হ'ল মাত্ৰ, সেয়েহে আজিয়ে আহিলোঁ। যিমানখিনি পাৰোঁ দেখুৱালোঁ। পাৰিলে অহাকালি আহিম ৰুদ্ৰযজ্ঞ আৰু পৰহিলৈ আপোনালোকক বিষ্ণুযজ্ঞ দেখুৱাম। গতিকে আজিৰ কাৰণে
মই আশ্ৰমৰ পৰা ঘৰলৈ উভতিছোঁ। যিমানখিনি পাৰোঁ আশ্ৰমৰ বিশেষ দৃশ্যবিলাক মূল দৃশ্যবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। ধন্যবাদ।